এই মুহূৰ্তত লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ সিহঁতৰ কম্পাৰ্টমেণ্ট এক্সামৰ ফলাফল চাব পাৰিব সেই বিষয়ে আজি এইটো ভিডিঅ'ৰ জৰিয়তে ক'ম। কম্পাৰ্টমেণ্ট এক্সামৰ ফলাফল কোনটো ৱেবছাইটত দিব সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। অহাকালি দিনৰ 10 বজাত ছেবাৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে চাব পাৰিব আপোনালোকৰ এক্সামৰ ফলাফল। অহাকালি ছেবাৰ অফিচিয়েল ৱেবছাইটত এটা নতুন নটিফিকেশ্যন আহিব আৰু তাৰ পৰাই আপোনালোকে চাব পাৰিব আপোনালোকৰ ফলাফল। নটিফিকেশ্যনটোত ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। ইয়াতে আপোনাৰ এডমিটত থকা ৰোল নম্বৰটো বহুৱাই ছাবমিট কৰিলে আপোনাৰ মাৰ্কশ্বিট দেখিবলৈ পাব। ইয়াৰ পৰাই আপোনালোকে আপোনালোকৰ ডিজিটেল মাৰ্কশ্বিটখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে ছেবাৰ অফিচিয়েল এপছৰ জৰিয়তে আপোনালোকে ফলাফলসমূহ চাব পাৰিব। এই এপছটো প্লে ষ্ট'ৰত উপলব্ধ আছে, আপোনালোকে প্লে ষ্ট'ৰত যাই এপছটো ডাউনলোড কৰি চাব পাৰিব।